মহা অষ্টমী আৰু নৱমীৰ দিনা পূজাৰ সময়ত যুৱতীসকলে কি কৰিব লাগে? মা দুৰ্গাই দিব আশীৰ্বাদ। অষ্টমী আৰু নৱমী তিথিৰ দিনা 9 দিনীয়া নৱৰাত্ৰিৰ সামৰণি পৰে। হিন্দু ধৰ্মত এই তাৰিখত কন্যা পূজা কৰা হয়। এই দিনটোত যদি এই উপহাৰবোৰৰ কোনোবা এটা ছোৱালীক দিয়া হয় তেন্তে মা দুৰ্গাৰ আশীৰ্বাদ বৰষুণ হয় বুলি বিশ্বাস কৰা হয়। নৱৰাত্ৰি কন্যা পূজন। হিন্দু ধৰ্মত মাতৃ দুৰ্গাৰ নৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে। নৱৰাত্ৰিৰ 9 দিনত দেৱী দুৰ্গাক পূজা কৰা হয়। 26 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা শাৰদীয় নৱৰাত্ৰিৰ অন্ত পৰিব অষ্টমী আৰু নৱমী তিথি। এই দুয়োটা দিনতে ছোৱালীক পূজা কৰি উপহাৰ দিয়া হয়। আজিৰ দিনটোত সৰু সৰু ছোৱালীবোৰ মাতৃৰূপত ভক্তসকলৰ ঘৰলৈ যায়। ইয়াৰ সময়ত তেওঁলোকক খাদ্য খুৱাই উপহাৰ আৰু ধন দি দান কৰা হয়। জ্যোতিষ বিজ্ঞানৰ মতে নৱৰাত্ৰি অষ্টমী আৰু নৱৰাত্ৰি নৱমী তিথিৰ দিনা ভক্তসকলে মাতৃক আন্তৰিক হৃদয়েৰে পূজা কৰি দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰে। বিশ্বাস কৰা হয় যে আজিৰ দিনটোত যদি এইবোৰৰ কোনো এটা বস্তু ছোৱালীবোৰক উপহাৰ দিয়ে তেন্তে মাতা ৰাণীয়ে সন্তুষ্ট হৈ ভক্তসকলৰ ওপৰত আশীৰ্বাদৰ বৰষুণ কৰে। ৰঙা ৰঙৰ কাপোৰ। ছোৱালীৰ পূজাৰ সময়ত ৰঙা ৰঙৰ কাপোৰ উপহাৰ দিব লাগে। মা আম্বে ৰঙা ৰং বৰ ভাল পায়। একে সময়তে ৰঙা ৰঙৰ কাপোৰ দিব নোৱাৰিলে ছোৱালীক ৰঙা ৰঙৰ সোণাৰীও দিব পাৰে। ফল। জ্যোতিষৰ মতে ছোৱালীক খাদ্য দিওঁতে এটি ফল উপহাৰ দিব লাগিব। কোৱা হয় যে এনে কৰিলে আপোনাৰ ভাল কৰ্মৰ ফল বহুগুণে ঘূৰি আহে। কল আৰু তামোল শাস্ত্ৰত শুভ বুলি গণ্য কৰা হৈছে। কল ভগৱান বিষ্ণুৰ প্ৰিয় আৰু তামোল দেৱীৰ প্ৰিয়। মিঠাই। ছোৱালীবোৰক প্ৰসাদ হিচাপে মিঠাই দিব লাগে। এই সময়ত মাতা ৰাণীক আটা পুডিং সৌজাৰ পুডিং আগবঢ়াব লাগে। এনে কৰিলে মানুহৰ বৃহস্পতি গ্ৰহ শক্তিশালী হৈ পৰে। চাউল বা জিৰা। শাস্ত্ৰ অনুসৰি কন্যাৰ প্ৰস্থানৰ সময়ত তাইক বিদায় হিচাপে চাউল দিয়া হয়। একেদৰে ছোৱালীকেইজনীক খাদ্য খোৱাৰ পিছত যাত্ৰাৰ সময়ত চাউল দিব লাগে। চাউলৰ লগত জিৰাও দিব লাগে।